বন্ধুসকল আসাম টেকনিক্যাল হেল্পে আপনার লগক স্বাগতম জানাই নতুন ভিডিও লৈ আহিলো। যদি আপনার পেন কার্ড আর আধার কার্ড আছে তেনেহলে লিংক কৰিবই লাগিব। ইয়াতে আপুনি নিজে দেখিবলৈ পাইছে। যদি আপোনাৰ ওচৰত পেন কার্ড আছে তেন্তে এই খবৰখন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। পেন কার্ড থকা সকলক 31 মাৰ্চ 2020 লৈ নিজৰ স্থায়ী একাউণ্ট নম্বৰ, পেন নম্বৰ, আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে। যদি আপুনি ডেডলাইনৰ পূৰ্বে নিজৰ পেন আধাৰৰ সৈতে লিংক নকৰে তেন্তে পেন কাৰ্ড ডিএক্টিভ কৰা হ'ব পাৰে। লগতে আপোনাৰ পেন আধাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে 1000 টকা দিব লাগিব। ইয়াতে আপোনালোকে স্পষ্ট দেখা পাইছে পেন কাৰ্ডৰ গৰাকীয়ে দিব লাগিব 10,000 টকা। ইয়াৰ উপৰি যদি ব্যক্তিগৰাকীয়ে পেন কাৰ্ড প্ৰস্তুত কৰে যিটো এতিয়া বৈধ নহয় তেন্তে আয়কৰ অধিনিয়ম ইয়াতে স্পষ্ট লেখা আছে 1961 ধাৰা 272 এনৰ অধীনত নিৰ্ধাৰণ অধিকাৰীয়ে নিৰ্দেশ দিব পাৰে যে এজন ব্যক্তিৰ শাস্তি হিচাপে 10,000 টকা ভৰিব লাগিব। সেইটো কৰিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাব আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক অনুৰোধ কৰি কৈ আছোঁ যে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ ভিডিঅ' চাই কেনেকৈ লিংক কৰিব লাগে আপোনালোকে মোবাইলতে কৰিব পাৰে কৰি লওক। পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমত আহি এই ফিলিং লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখে এনেকুৱা এখন পেজ খোল খাই আহিব। এই পেজখন খোল খাই অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে www.incometax.gov.in ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ এখন খোল খাই আহিব। এইখন পেজ খোল খাই অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। অলপ স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে লিংক আধাৰ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ৰ'ব মোৰ পেজখন লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাই আহিব। খোল খাই অহাৰ পিছত আপোনালোকে ইয়াতে পেন কাৰ্ড নাম্বাৰটো বহাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে নেমটো বহাই দিব। দিয়াৰ পিছত ইয়াতে এটা মোবাইল নাম্বাৰ বহাই দিব। দিয়াৰ পিছত ইয়াতে দেখা পাব আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ। ইয়াতে যদি আপোনাৰ অনলি ডেট অফ বাৰ্থটো থাকে তেনেহ'লে সেইটো বহাই দিব আৰু যদি আপোনাৰ সকলোবিলাক থাকে তেনেহ'লে ইয়াতে ঠিক থাকে। যদি পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ মিল থাকে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে লিংক আধাৰত ক্লিক কৰিব। সকলোখিনি বহোৱাৰ পিছত আপোনালোকে লিংক আধাৰত ক্লিক কৰিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। ইয়'ৰ পেন কাৰ্ড ইজ অলৰেডি লিংক টু গিভেন আধাৰ, মানে মই আগতে লিংক কৰিছোঁ সেইকাৰণে মোৰ লিংক কৰা আছে সেইটো দেখাই আছে। আপোনালোকে ৰিকুৱেষ্টটো পঠাই দিব। যিটো আপোনাৰ মোবাইলত OTP আহিব সেইটো OTP বহোৱাৰ ঠাইত বহাই দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত লিংক কৰাৰ বাবে আপোনালোকে উদয়ত এটা ৰিকুৱেষ্ট যাৱাৰ পিছত আপোনালোকে কেইদিনমান পিছত আপোনালোকে চেক কৰিব যে ইয়'ৰ পেন চেক কৰিলে এনেকুৱা দেখা পাব ইয়'ৰ পেন ইজ অলৰেডি লিংক টু গিভেন আধাৰ। সেইটো আছে মানে মোৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা হৈছে, মই আগতে কৰি লৈছোঁ।